জয় হিন্দ দোস্ত ফ্ৰম আসাম হোমগাৰ্ড কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু মোৰ ভালবাৰে মাজতে চলি আছে আৰু আমাৰ যি ধনমণি ডেকা হোমগাৰ্ডৰ জোৱান যি ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ আক্ৰমণত প্ৰাণ আহুতি দিছিলে তো আমি বহুত দুখিত হৈ আছো তেখেতৰ চিৰ আত্মাৰ সদগতিৰ কাৰণে আমি সদায় প্ৰণাম কৰিম আৰু তেখেতৰ বৰ্তমান পৰিয়াললৈ অসম আৰক্ষী ফালৰ পৰা এটা তাৎক্ষণিক সকাহ হিচাপে কি দিছে আপোনালোকে ভিডিঅ'টো কন্টিনিউ কৰিব আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব আৰু কমেণ্টবিলাক আপোনালোকে অলপ মানে নিগেটিভ কমেণ্ট নকৰিব চাই চিতিহে কমেণ্টবিলাক কৰিব দেই বহুতে আকৌ নিগেটিভ কমেণ্ট কৰি দিবও পাৰে ভিডিঅ'টো চাই তো ইয়াতে অসম আৰক্ষী গভীৰ দুখত আমি শোক প্ৰকাশ কৰিছোঁ দৰঙৰ বন বিভাগত কৰ্মৰত হোমগাৰ্ডৰ জোৱান প্ৰয়াত ধনমণি ডেকাক কৰ্তব্যত সাহসেৰে প্ৰাণ আহুতি দিয়া বাঘৰ আক্ৰমণত অসম আৰক্ষীয়ে তেওঁৰ পৰিয়ালৰ সৈতে সংহতিৰে থিয় দিছে অসম বন বিভাগ সমৰ্থনৰ ইংগিত হিচাপে শোক সন্তপ্ত পৰিয়ালটোক তাৎক্ষণিক সকাহ হিচাপে 2 লাখ টকা গতাই দিয়া হয় বৰ্তমান তেখেতলোকক 2 লাখ টকা গতাই দিছে আৰু ইন ফিউচাৰ কাগজ পাতি বহুতো কাম থাকে সেই কাৰণে অলপ লেট হ'ব পাৰে তো চৰকাৰৰ ফালৰ পৰা কিবা এটা নিশ্চয় দিয়া হ'ব আৰু বন বিভাগৰ ফালৰ পৰাও কিবা এটা দিয়া হ'ব এতিয়া আমাৰ অসম আৰক্ষীৰ ফালৰ পৰা 2 লাখ টকা তৎক্ষণিক কিবা কাজ সকাম কৰিবৰ কাৰণে দিয়া হৈছে আপোনালোকে আকৌ 2 লাখ টকাহে দিছে বুলি কমেণ্ট নকৰিব দিব কাৰণ মানুহৰ জীৱনটো 2 লাখ টকাটো একোৱেই নহয় বহুত লাগে মানে বহুত হ'লেও মানুহক নাতে তো মই জনা মতে মানে কি আৰু মই মোৰ মতে আৰু মই ক'ব বিচাৰিছোঁ তেখেতলোকক প্ৰাপ্য যিখিনি মিনিমাম 50 লাখ টকা দিব লাগে কাৰণ তেখেতৰ দেউতাক আৰু মাক আছে দেউতাক মাকক কোনে চাব ভৱিষ্যতত আৰু তেখেতৰ পত্নীকো এটা বন বিভাগত সংস্থাপন দিব লাগে মোৰ ফালৰ পৰা সিমানেই আপোনালোকে ভিডিঅ'টো যিমান পাৰে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব তো আজিলৈ জয় হিন্দ জয় ভাৰত